Hello guys. আজি আমাক আজি মানে কাক আৰু মোক সেনাগৰাকৰ ঘৰত ইফতাৰৰ গাঁৱত দিছে আমি এতিয়া যাম সেনাগৰাকৰ ঘৰত কিন্তু তাৰ আগতে আমি ভাবিছোঁ আৰু এটা কথা কৈ দিওঁ তাৰমানে আজি হৈছে আজি কিমান তাৰিখ 5 তাৰিখ আজি মে'ৰ 5 তাৰিখ যোৱা এপ্ৰিলৰ 30 তাৰিখে অমিতৰ বাৰ্থডে গ'ল তাৰমানে ভাইয়াৰ বাৰ্থডে গ'ল কিন্তু সি নগাঁৱত নাথাকাৰ কাৰণে আমি চেলিব্ৰেট কৰিব নোৱাৰিলোঁ আৰু সি আজি যিহেতু ঘৰত আছে আমি ভাবিছোঁ আজি তাৰ ছাৰপ্ৰাইজ এটা দি দিম এতিয়া আমি তাৰ কাৰণে বাৰ্থডে কেক এটা লৈ যাম আৰু সি নাজানে যে আমি তাৰ কাৰণে এইখিনি কৰিম ছাৰপ্ৰাইজটো কেনেকুৱা হয় আপোনালোকে আগলৈ চালে গম পাব এতিয়া আমি সেইখিনিকো আহিছোঁ লাষ্ট টাইম তেতিয়া সিহঁতে নিছিলে মোৰ কাৰণে তো সেই ছোৱালীজনীৰ পৰাই নিবলৈ আহিছোঁ কেক আমি আহি পালোঁ এতিয়া তেওঁৰ পৰাই কেক নিয়া হৈছিল লাষ্ট টাইম মানে মোৰ বাৰ্থডেটো আৰু আজি আমি ভাইয়া বাৰ্থডে কাৰণে নি আছোঁ তেওঁ এড্ৰেছটো আমি দি দিম তলত যাতে আপোনালোকে চাব পাৰে ইনষ্টাগ্ৰামত গৈ পেলাই তেওঁ বহুত ধুনীয়া কেক বনায় আৰু আজিতো ভালেই হৈছে আৰু আপোনালোকে অলপ পিছত দেখা পাব কিমান ধুনীয়া কেক বনাইছে আহি পালোঁহি এতিয়া গায়ক দিনাবাৰ ঘৰত সোমাই যাম আৰু বহুত আন্ধাৰ হৈ আছে A few moments later. আৰু এতিয়া প্ৰায় ইফতাৰৰ টাইম হৈ গৈছেহি আৰু এতিয়া চিমিক পুৰা কামত লগাই দিছে তেওঁকো কামত লাগিব পাৰোঁ বেকাৰ মানুহ কৰচোন তই কৰ কৰ্ম কিমান লাগে খাম আৰু দে দয় আৰু এইখিনি ফল মূল ইয়াত থকা ফল মূল খাবি নাই এইখিনি খাবি কোনে খাব মই নাখাওঁ চকু নাখাওঁ এয়া ভাল বস্তু তই খা দা কেঁচা দা চাওক ইয়াত তাই প্লেট সজাইছে গণি গণি দিছে দেখিছেনে গণি গণি বস্তু দিছে গণি গণি দিয়া নাই চকু নাখাওঁ একো নাই দিয়া গণি গণি দিয়া নাই ইয়ে লালমোহন কোনে বনাইছে লালমোহন গোলাপ জামুন গোলাপ জামুন অঁ লৈ 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 ভাল বস্তু মামীয়ে বনাইছোঁ বঢ়িয়া হৈছে দে চকু নাখাওঁ আৰু এয়া কেঁচা তিয়ঁহ এই গোটেইখিনি মোলৈ ওলাই থকা নাই জানো এইখিনি অকল মোৰেই এইখিনি অকল মোৰ কাৰণে বনাইছে বোলে বৰমাই মানে নামত মোৰ কাৰণে বনাইছে বোলে খাব আৰু এটা আজান দিবলৈ আৰু মাত্ৰ 4 মিনিট আছে মানে আমি ৰোজা খুলিবৰ কাৰণে আজান দিয়াৰ লগে লগে ৰোজা খুলিম আৰু এইকণ টাইম যে একে নাযায় নোপোৱাই লাগে মানে লাষ্টৰ যোনটো আধা ঘণ্টা একদম নাযায়হে নাযায় এনেকুৱা লাগে এতিয়া আজান দিয়াৰ লগে লগে ৰোজা খুলিম আৰু আজান দিলে কৰ বিসমিল্লাহ কৰ আজান দিলে এতিয়া এয়া মোৰ আৰু বাকী খানা আহিবলৈ এতিয়াও বাকী আছে সেইখিনি নামাজ পঢ়াৰ পিছত খাম আৰু ন খাও আমিহে মাৰি আছো ভোক লগা নাই যদি একে খাই দিলে ভোক লগা নাই খাব লাগে হাঁহি আছে তাই ইমান ফূৰ্তি লাগিছে না আমাৰ ঘৰত আহি আজি আৰু সুমিত নামাজ পঢ়িলোঁ আৰু সি খোৱা নিচিনা অকণকুৱা খায়ে আছে মই কি খাই আছোঁ দেখিছে নহয় এতিয়া মই খাম ৰ'ব খাই শেষে হৈ গ'ল মই নামাজ পঢ়ি থাকোঁতে সি খাই আছিলে সি পাকঘৰতে থিয় থৈ দিয়ে হৈ গ'ল নহয় সি থিয় থৈয়ে দিয়ে মই নামাজ পঢ়ি আছোঁ সি বোলে পাকঘৰত থিয় হৈ থৈ খাইছে তাৰমানে ইমানেই ভোক লাগিছে আৰু সি খাবৰ কাৰণে ৰখিব পৰা নাই আৰু সিদিনাকৈ বেছি বনায়ে আছে দিনটো ৰোজা কৰি পেলাই সন্ধিয়া আৰু এবাৰ মুখত খাই গৈ হৈ গ'ল মানে বহুত টাইমে হ'ল মোক খাই হোৱা প্ৰায় 20 মিনিট আৰু এইফালে চাওক এতিয়াও দিয়ে আছে এইফালে চাওক এক বাতি এক বইল লৈ লৈছে এক বইল চাওক তিয়হ এই মাত্ৰ কাটি লৈছে আকৌ দুটা এয়া চাওক
তৰমুজ এইখিনি আৰু বাকীখিনি যে খালি যে সেইখিনি হিনাবাই যে বাতি যে পেলাই আছে চাওক এয়া চাওক চাওকচোন এই পেটটো চাওকচোন ওলাই ওলাই আহি আছে মই খালোঁ খেজুৰ খালোঁ তিয়ঁহ এপিচ খালোঁ তাৰপিছত কল দুটা খালোঁ তৰমুজ সৰু এক পিচ খালোঁ আৰু ৰুটি মাংস খালোঁ সেয়াই আৰু ৰুটি কিমান খালোঁ ৰুটি খালোঁ আপোনাৰ 4খন 5খন মান খালোঁ এনেকৈ মই 10খন ৰুটি খাইছোঁ 5খন ৰুটি আৰু মাংস ইমান আৰাম পৃথিৱীত কোন মানুহে লয় কচোন হা নিজৰ এখন ভাগৰ এনেকৈ শুই খোলাবি এলেহুৱা মই অকলে একাহে খোলালোঁ আৰু সেই বাকী কিনা খোলালোঁ আৰু আজি বেলুন ইমানো আমি নাই লোৱা আছে বেলুন বহুত আছে কিন্তু ৰোজা মাৰ ন আৰু তাক ফোন মাৰচোন সি ক'ত পালে ভৈয়াক ফোনটো লগাও সি ক'ত আহি পালে সুমিত ফোন লগা আহিব সেইটো কথা নহয় অ' সি কিমান কৰি ক'লে আমি কেক চেক উলিয়াবলৈ নতুন শিক্ষা কয় সি হেল্ল' কি হ'ল ইফতাৰ কৰিবলৈ মাতি পেলাই যে মানুহ নাইকিয়া হ'লা হেল্ল' ইফতাৰ কৰিবলৈ মাতি যে মানুহ নাইকিয়া হ'লা কাম আছিলে ওলাই আহিছিলো ইফতাৰ কৰি এতিয়া যাবলৈ হ'ল হা ইফতাৰ কৰি এতিয়া যাবলৈ হ'ল ঘৰলৈ আহি আছো ক'ত আছা নগাঁও কলেজ পাই গ'ল হ'ব দিয়া আহা আৰু আমিও কেনেহ'লে গাবলৈ হৈয়ে ক'ব আহা এফালে কাৰ্ফিউ লাগিয়ে আছে আহি আছো জলদি আহা নগাঁও কলেজ পাই গ'লহি তাৰমানে আমাৰ হাতত একদম সময় নাই কেকৰ উদঘাটন কৰিব গৈ আছিল ওলোৱা আহি পাই যাব আহি পালেহি নগাঁও কলেজ পালেহি তাৰমানে আমাৰ হাতত সময় ৰেডি হৈ গ'ল আৰু মই এতিয়া বাইকৰ আৱাজ শুনিছোঁ নহয় আহি পাইছে নেকি সিনাবাই গেট খুলিছে নেকি সিনাবাই ঐ গলিকা লাইট বেয়া হ'ল ভিতৰত বেয়া হৈ গ'ল লাইটটো বেয়া হৈ গ'ল চাওঁ চুইচটো দি চাচোন কি হয় তই এতিয়া দোকানো বন্ধ পাওঁ আমি কেণ্ডেল জ্বলাব সাৰপ্ৰাইজ কি একো ৰিয়েকশ্যন নাই একদম নো ৰিয়েকশ্যন কি হৈছে No reaction is the biggest reaction. ये हालिया का मास्टर करो একদম কামৰ পৰা আহি গোটেইটো নেচা আগৰ হাত চব ধুই গৈছে এনেকৈ কৰি আহা নেকি যোৱা বাহিৰৰ পৰা আহিছা হয়নে নহয় কেনেকুৱা লাগিল কেতিয়া মানে এতিয়া শুনা এতিয়া তুমি মানুহকো নাথাকিলেতো এনেকুৱাই কৰিব লাগিব না বাহা নহয় হ'ব এতিয়া বহুত টাইম হৈ গ'ল আমিও ঘৰত যাব লাগে ভলি একো আগতে ফুটিল আগতো নুমাব লাগিব ন আগতখিনি নুমাই লওঁ নুমোৱা Happy birthday to you. Happy কেনেকুৱা কেণ্ডেল এয়া এইটো চলিয়ে থাকিব এতিয়া উঠাই গলি যাব Happy birthday to you.
Umi kakak sini kakak. Happy birthday to you. Mami. Mama. ডাঙৰ Ini আগত kedua. আকৌ এইখন Kedua. ভালকে জায়গা চাই পেলাই খা Ada bola. Mulai naik. আৰু এটা কাটি তাই মই দেখো কি হ'ল Ya. আগৰ Ini কি খাবা? আগৰ না Oh ya. তুমিতে পুৰা খাই দিলে সিস্টাৰ ডাইৰেক্টলি একদম জিলিকি গৈছে তো আজি সাৰপ্ৰাইজটো ভैया কেনেকুৱা লাগিলে মই ভাবিব পৰা নাছিলো যে ইহঁতে এইখিনি কৰিব বুলি পেলাই কাৰণ মোৰ বাৰ্থডে অলৰেডি 30 তাৰিখে গ'ল আৰু মই নিজে একচুৱেলি কামৰ কাৰণে বিজি হৈ গ'লো মই ভাবাই নাছিলো যে মানে মোৰ লাগিছে মই অলৰেডি বহুত দিন হ'ল নেকি তথাপিও যে আজি ইহঁতে এইখিনি সাৰপ্ৰাইজ কৰিলে মই এতিয়া চবটো মানে কি হিচাপে মানে কি বুলি কয় তুমি হেয়া দিব নালাগে আমাক পাৰ্টি দিলে হ'ল পাৰ্টি পেণ্ডিং ইলৰ পিছত সব পেণ্ডিং চলি আছে পাৰ্টি পেণ্ডিং সাৰপ্ৰাইজ আৰু এটা পেণ্ডিং কথা নহয় এটা গাড়ীৰ লগত অসমীয়াকে বাকী মানে পাৰ্টি মানে সেইকাৰণে আজি আমাৰ দিব পাৰি নহয় হা কিন্তু আমি বাকিটো ফাঁকি ৰাখা নাই আজি আমি দিলো সাৰপ্ৰাইজ আমি দিলো হিনাৰিকে আমি দিছো আমিতো সেইদিনাখনে প্লেন কৰিছিলো ন কিন্তু সি গুচি গ'ল আৰু যাম পাৰ্টিটো ইলৰ পিছত তো ইদৰ পিছত পাৰ্টি দিম বুলি চাই দিব আপোনালোকে দিয়া নাই পাব্লিকে পাহৰি যাব বাট আপুনিতো পাহৰি যায় আপোনালোকক কৈ আছো যে আপোনালোকক পাহৰি যাব আপোনালোকে কমেণ্ট কৰি জনাব যে সি আমাক মানে সুধিব যে সি আমাক পাৰ্টি দিছে নে নাই ইলৰ পিছত বাৰু পক্কা ইলৰ ভাবি পিছত লোৱা কোনো ইলৰ পিছত অঁ ঠিক আছে তো ঈদৰ পিছত সি আমাক পাৰ্টি দিব আৰু আমি এক্সাইটেড হৈ আছো পুৰা পাৰ্টি ল'বৰ কাৰণে যিহেতু ইমান দিন ৰোজা মাহ তো পাৰ্টিও দবাই খাব লাগিব অঁ কাৰণ একমাহ আমি বাহিৰে একো খোৱা নাই তো সেইটো কাৰণে ৰোজা কি মাহ খাবি হাইষ্ট কি খাবি হাইষ্ট কি খাবি কিন্তু ললিপপে এতিয়া খাবি কৰোণাৰ কাৰণে actually বাহিৰত খোৱাটো এতিয়া বহুত এটা ৰিস্কি হৈ গৈছে গৈ অঁ বাট তথাপিও চাও যদি আৰু সি ক'তনো দিয়ে পাৰ্টি আৰু তেতিয়ালৈকে লকডাউনটো খুলি দিলেই ভাল পাওঁ নহলে আজিকালি ইমান সোনকালে লকডাউনবোৰ চলি আছে তো আই হোপ আপোনালোক সকলোৱে ঘৰত ভালকে আছে সেফলি আছে আৰু উইদাউট মাস্ক কিন্তু ক'তো নাযাব আৰু স্যানিটাইজ কৰি ৰাখিব নিজকে তো যিয়ে হওক সাৰপ্ৰাইজটো আজি দিলো আৰু বহুত ৰাতিকে দিয়া গৈছে সাৰপ্ৰাইজটো কাৰণ ৰোজা মাহ যিহেতু দিনতো দিব পৰা নাযায় আৰু সেইটো কাৰণে ইফতাৰীৰ শেষৰ পিছতহে আমি সাৰপ্ৰাইজটো প্লেন কৰিছো মানে কেকটো আনা হ'ল আগতে বাট আমি লুকুৱাই থৈছিলো তো সেইটো কাৰণে দেখাও নাই দেখা আমি নাই নাইও মানুহ তো মানে যদি আহি যায় আৰু তাৰ মাজত তেতিয়া যদি দেখা পাই যায় সেইটো কাৰণে আমি মানে লুকুৱাই থৈছিলো আমাৰ প্লেনিং আছিল যে আমি আজি একেলগে বহি চবেই খাম কোনো তেওঁকো নাই কামত বুজি তো আমি অকলে খাবলগীয়া হ'ল মানে তুমি মই তেনেকুৱাই মোক বনাওঁতেই আধা টাইম গ'ল তুমি তাই বিচাৰি বহুত কষ্ট কৰিছে আমাৰ কাৰণে থেংক ইউ মোৰ কাৰণে ভাল ৰুটি বনাই খুৱাইছে পাৰ্টি হৈ গ'ল এয়া নহয় সেইটো ইফতাৰী পাৰ্টি আছিলে এইটো ইফতাৰী পাৰ্টি টাইমিং মিলাইছো অঁ এইটো কেনেকৈ হ'ব তো আজি ভিডিঅ'টো আমি ইয়াতে শেষ কৰিব বিচাৰিছো নেক্সট ভিডিঅ'ত লগ পাই আছো পাৰ্টিটো থাকিলেই বাৰু আৰু দিব লাগিব নিশ্চয় দিব লাগিব মনত ৰাখিছে যে সেইখিনি মই একচুৱেলি আহি পেলাই সাৰপ্ৰাইজ হৈ গ'লো আৰু পাৰ্টি দিয়া নহয় মই দিম ইলৰ পিছত দিম ইটো যাওক মোৰ ফালে চাই মোকে দিব আমাৰ তিনিদিন মানে এইফালে যে দলৰ Yes, চাই yes, মানে মোক মানে দলৰ পাৰ্টিটো দিম চবকে দিম অঁ আমাৰ গোটেইকেইটাৰ ওচৰতে থাকিব পাৰ্টিটো কথা ক'লে এনেকে ক'লে তাকে খুবেই শুনাও পায় তো আজিলে ইমানে আমি ভিডিঅ'টো ইয়াতে শেষ কৰিব বিচাৰিছো আমাৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট ছেকশ্যনত জনাব আৰু যদি ভিডিঅ'টো ভাল পাইছে দেন লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল আইকনটো টিপি দিব কোৱা তুমি কোৱা এইটো বেয়া ডায়লগ বেল আইকন অঁ এতিয়া কমপ্লিট Okay. কৰিছে লাইন তো ইয়াতে শেষ কৰিব বিচাৰিছো বাই Bye bye. Bye.